তো হে ইউটিউবৰ বন্ধুসকল, সঁচাকৈ নে কোনোবা চাহ বেচি পেলাই উইণ্ডোজ নিচিনা কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব পাৰে? হয় বন্ধুসকল, মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ ডলি চাইৱালাৰ কথা, যি নেকি আমি এতিয়া ছ'চিয়েল মিডিয়াত চাই আছোঁ যে উইণ্ডোজ 12ৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ল। তো সঁচাকৈ নে এটা উইণ্ডোজ নিচিনা কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ চাহ বেচি পেলাই কোনোবা হ'ব পাৰে? তো আজি আমি সেইটোৱে আলোচনা কৰিব গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। চাওক, কথাটো সঁচা নে মিছা এইটো আমি অলপ পাছত আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম যে আমি এইবোৰ চাই আছোঁ পোনপ্ৰথমে গুগল। তো আমি এতিয়া জানিম যে গুগলত এই ডাটাবোৰ ক'ৰ পৰা কালেক্ট কৰা হয়, গুগলে এই ডাটাবোৰ ক'ৰ পৰা কালেক্ট কৰি আমাক দিয়ে। চাওক হে, আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যাক আমি AI বুলি কওঁ, ইমানেই আগবাঢ়ি গৈছে, যাৰ জৰিয়তে গুগলে কি কৰে, আমি যেতিয়া কিবা এটা বস্তু মাৰি দিওঁ সেইটো গুগলে নাজানে। সেইটো গুগলে নাজানাৰ ফলত কি কৰে, তেওঁলোকে যিমান ৱেবছাইট আছে সকলো ৱেবছাইট বা ফেচবুক পেজ চবৰ পৰা ইনফৰমেশ্যন কালেক্ট কৰে। ইমান সোনকালে কামটো কৰে যে আমি চাৰ্চ কৰি দিয়া মাত্ৰই আমাক ওলাই দিয়ে। তো এতিয়া সেই চাইৱালাৰ লগত চাগৈ ফটো কোনোবাই দি ধেমালিতে ব্ৰেণ্ড এম্বেচেডৰ বুলি লিখি দিছে, তো সেইটোৱে আহি গ'ল। কিন্তু এতিয়ালৈকে উইণ্ডোজ 12ৰ যে ব্ৰেণ্ড এম্বেচেডৰ সেই ডলি চাইৱালা হ'ব, তেওঁলোকে কোনো ধৰণৰ ইনফৰমেশ্যন এতিয়ালৈকে দিয়া নাই। আমি গোটেই খুচৰি চাইছোঁ, ক'তো এইটো ইনফৰমেশ্যন আমি পোৱাই নাই যে চাইৱালা এজনে ব্ৰেণ্ড এম্বেচেডৰ হ'ব পাৰিব। সঁচাকৈ খুব আচৰিত কথা যে একদম ডাইৰেক্ট আহি যায়। কি কৰিব আৰু, বহুত আগবাঢ়ি গৈছে। গতিকে আমি যিমান পাৰোঁ এইবোৰ শ্বেয়াৰ কমাই কৰিব লাগে, কাৰণ আমি যিমান শ্বেয়াৰ কৰি যাম সেইবোৰ তথ্য ইমানেই ষ্ট্ৰং হৈ গৈ থাকিব, ইমানেই সোনকালে আৰু ওলাই আহিব। এতিয়া এনেকুৱা হ'ল, আপুনি গুগলত ব্ৰেণ্ড বুলি মাৰি দিয়ক, সেইটোৱে আহি যাব, ব্ৰেণ্ড এম্বেচেডৰ হওক উইণ্ডোজ 12 চেছ। মানে সেইটোৱে আৰু আমি শ্বেয়াৰ বহুত কম কৰিব লাগিব, যাতে এইবোৰ ষ্ট্ৰং হৈ নাযায়। যিমানে ষ্ট্ৰং হৈ যাব ভুৱা বাতৰি আৰু ইমানেই গৈ থাকিব আৰু মানুহৰ ওচৰত। ঠিকে আছে, যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে বহুত কম সময়ত আপোনালোক কথাবোৰ বুজাই দিব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তো আৰু সেয়ে আৰু